Good morning, sir. গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালে আছা ভগৱানৰ কৃপাত আছো দিয়ক ভালে কুশলে পিছে তোমালোকৰ মাজত ইয়াতে মন কোনজন ছাৰ মই মন আচ্ছা তুমি মন শুনিছো তুমি এইখন স্কুলত নতুনকৈ আহিছা হয়নে হয় ছাৰ আমাৰ প্ৰিন্সিপাল ছাৰক কোৱা শুনিলো তোমাৰ বোলে বহুত টেলেণ্ট আছে ছাৰ আপুনি কি টেলেণ্টৰ কথা কৈছে মই গণিতৰ এটা অংককে তিনিবাৰ কৰি তিনিওবাৰে বেলেগ বেলেগ আনচাৰ উলিয়াই দিয়া টেলেণ্ট আছে মোৰ কি বুলি ভাবিছে মোক ছাৰ তাৰ মানে আমাৰ প্ৰিন্সিপাল ছাৰে কোৱা কথাষাৰ সঁচা আছিল য়েছ ছাৰ সঁচাই আছিল বাৰু যি কি নহওক আজি মোৰ ফালৰ পৰা মই তোমাৰ টেলেণ্ট টেষ্ট কৰিম হ'ব দিয়ক ছাৰ মোৰ ফালৰ পৰা মই তোমাক কেইটামান প্ৰশ্ন সুধিম তাৰে শুদ্ধ উত্তৰ দিবা ঠিক আছে ছাৰ এটা কলৰ দাম যদি 5 টকা হয় তেন্তে 4টা কলৰ দাম কিমান হ'ব ছাৰ এইটোতো তেনেই সহজ প্ৰশ্ন 4টা কলৰ দাম 15 টকা হ'ব কি ক'লা 15 টকা 15 টকা নহয় বুৰ্বক 20 টকা হ'ব ছাৰ সেইটোতো ময়ো জানো 4টা কলৰ দাম 20 টকা হ'ব বুলি কিন্তু মই দৰ দাম কৰি পেলাই 5 টকা এটা কমাই দিছোঁ আৰু তোমাক ইয়াতে দৰ দাম কৰিবলৈ মাতা নাই চিধা চিধি উত্তৰ দিবা বাৰু যি কি নহওক নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো 5টা ফুলৰ নাম কোৱা তুমি ছাৰ 5টা ফুলৰ নাম 3টা গোলাপ ফুল আৰু 2টা জবা ফুল বঢ়িয়া বঢ়িয়া সঁচাকে তোমাৰ বহুত টেলেণ্ট আছে থেংক ইউ ছাৰ মন তুমি 1ৰ পৰা কিমানলৈকে গণিব পাৰা ছাৰ মই 1ৰ পৰা 10লৈকে গণিব পাৰোঁ কি মাত্ৰ 10লৈকে গণিব পাৰা তুমি তেন্তে ডাঙৰ হৈ তুমি কি কৰিবা ছাৰ বক্সিং ৰেফাৰীটো হ'ব পাৰিম পাৰিবা পাৰিবা আৰু এটা লাষ্ট প্ৰশ্ন সুধিম এইটোৰ তুমি শুদ্ধ উত্তৰ দিবা নিশ্চয় ছাৰ এনেও মই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিছোঁ গোটেইকেইটা প্ৰশ্নৰ শুদ্ধকৈ উত্তৰ দিছা মন তুমি কোৱা 5ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব ছাৰ এইটোতো মই নাজানো মন তুমি চাগে এই প্ৰশ্নটো ভালকৈ বুজি পোৱা নাই হয়নে ছাৰ বুজাই দিয়কচোন মন ধৰি লোৱা তোমাৰ টিফিনত 5খন ৰুটি আছে আৰু মই তাৰে 5খন ৰুটি লৈ ল'লোঁ তেন্তে তোমাৰ টিফিনত কেইখন ৰুটি থাকিব ছাৰ এতিয়াহে বুজি পাইছোঁ তেন্তে কোৱা ছাৰ এতিয়া টিফিনত অকল চব্জি থাকিব কি পাগল ষ্টুডেণ্ট ইয়াৰ পৰা যোৱাটোৱেই ভাল হ'ব নহ'লে ই মোক পাগলহে কৰিব মন তোমাৰ গাত টেলেণ্টৰ অভাৱ নাই তুমি বহুত ওপৰলৈ যাব পাৰিবা থাকা তোমালোক মই যাওঁ